কাৰ্বি আংলং জিলাৰ বন বিভাগৰ নাকৰ আগেৰে নাগালেণ্ডলৈ অবৈধ বালি সৰবৰাহ অব্যাহত কাৰ্বি আংলং জিলাৰ বালিৰ বাবদ 92,40,000 টকাৰ ৰাজহ সংগ্ৰহ নাগালেণ্ড চৰকাৰৰ চকুমুদা কুলিৰ ভাও জিলা বন বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষ পশ্চিম কাৰ্বি আংলঙত জাল নথিপত্ৰ ভয়াৱহ চক্ৰৰ উৎঘাটন জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকৰ জাল চহী প্ৰস্তুত কৰা নথিপত্ৰৰে নিৰাপত্তা বাহিনীৰ যোগদান আৰক্ষীৰ অভিযানত আটক 2জন পাকলাংছৰ কেইবাখনো গাঁৱৰ ৰাইজে মিলি উঠি পৰি লাগিল পথ নিৰ্মাণত মেৰামতি কৰিলে যাতায়াতৰ সুবিধা হোৱাকৈ দলং নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্জিতা তেৰণপি আগবাঢ়িছো প্ৰথম খবৰলৈ কাৰ্বি আংলং জিলা বন বিভাগৰ নাকৰ আগেৰে চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ অব্যাহত অবৈধ বালি সৰবৰাহ কাৰ্য কাৰ্বি আংলং জিলাৰ পৰিৱৰ্তন অনাৰ প্ৰতিশ্ৰুতিবদ্ধ বিজেপিৰ টিম কাৰ্বি আংলঙে একোটা লক্ষ্য পূৰণ নতুবা কামৰ বাবে পৰিষদৰ পৰা উঠি গৈ টিম সহিত উবুৰ খাই পৰাৰ সোণালী সুযোগ গ্ৰহণ কৰি নাগালেণ্ড চৰকাৰে অবৈধভাৱে সংগ্ৰহ কৰি আছে কাৰ্বি আংলঙৰ বালি সংগ্ৰহৰ বাবদ বৃহৎ পৰিমাণৰ ৰাজহ যি ৰাজহ পৰিষদৰ ৰাজকোষলৈ আহিব লাগিছিল সেই পৰিমাণৰ ৰাজহ গৈ আছে নাগালেণ্ডলৈ চকুমুদা কুলিৰ ভাৱত জিলা বন বিভাগ যিটো সময়ত পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলং সীমান্তৱৰ্তী এলেকাত মেঘালয়বাসীৰ আগ্ৰাসনৰ সমস্যাক লৈ জ্বলন্ত সমস্যাৰ সৃষ্টি কৰিছে এনে সময়তে কাৰ্বি আংলং স্বায়ত্ত পৰিষদে পাবলগীয়া ৰাজহ গৈ আছে নাগালেণ্ড চৰকাৰৰ হাতত বিষয়টো সাধাৰণতে নাভূত নাশ্ৰুত যেন লাগিলেও কাৰ্বি আংলঙৰ বালিৰ বাবদ ৰাজহ সংগ্ৰহ কৰি আছে নাগালেণ্ড চৰকাৰেহে নাগালেণ্ড চৰকাৰে কাৰ্বি আংলঙৰ বালিৰ পৰা এতিয়ালৈকে সংগ্ৰহ কৰিছে সৰ্বমুঠ 92,40,000 টকা ডিমাপুৰ অতিৰিক্ত উপায়ুক্তৰ নিৰ্দেশ মৰ্মে সংগ্ৰহ কৰিছে এই বৃহৎ পৰিমাণৰ ৰাজহ জানিব পৰা মতে পশ্চিম কাৰ্বি আংলঙৰ পৰা নিতৌ এইদৰে বালি ভৰ্তি ট্ৰাক কমেও 8টাকৈ দিনে নিশাই ওলাই যায় নাগালেণ্ডলৈ প্ৰশ্ন হৈছে বন বিভাগৰ কৰ্মীৰ আগেৰে কেইবাটাও চেক গেট আৰু আৰক্ষীসকলৰ আগেৰে কেইবাটাও চেক গেট পাৰ কৰি এইদৰে বালি ভৰ্তি ট্ৰাকসমূহ ওলাই যায় কেনেকৈ উল্লেখযোগ্য যে এই সন্দৰ্ভত কাৰ্বি স্বায়ত্ত পৰিষদৰ অধীনস্থ বন বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই কি ভূমিকা পালন কৰিব সেয়া অনাগত দিনবোৰতহে হ'ব লক্ষণীয় অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত জিলা উপায়ুক্তৰ চিলমোহৰ জাল প্ৰস্তুত কৰা ভুৱা নথিৰে উত্তৰ প্ৰদেশৰ এজন যুৱকে নিজকে পশ্চিম কাৰ্বি আংলঙৰ স্থায়ী বাসিন্দা হিচাপে দেখুৱাই ইণ্ডো তিব্বত পুলিচত নিযুক্তি লাভ কৰা ঘটনাই জিলাখনত তীব্ৰ খলকনি তুলিছে জানিব পৰা মতে ইণ্ডো তিব্বত বৰ্ডাৰ পুলিচৰ চাকৰিত নিযুক্তিৰ পিছত ৰাকেশ কুমাৰ যাদৱ নামৰ যুৱকজনৰ নথি পত্ৰৰ ভেৰিফিকেশ্যনৰ বাবে ITDPৰ মুখ্য কাৰ্যালয়ৰ পৰা পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ পঠিওৱাৰ পিছতেই যুৱকজনক খেৰণিৰ স্থায়ী বাসিন্দাৰ বুলি উপায়ুক্তই প্ৰদান কৰা নথি পত্ৰৰ লগতে খেৰণি আৰক্ষী থানাৰ পৰা প্ৰদান কৰা কেৰেক্টাৰ চাৰ্টিফিকেটখনো জালিয়াতিৰে প্ৰস্তুত কৰা বুলি উপায়ুক্তই কাৰ্যালয় নিশ্চিত হয় মানে এটা ফেক সিল বনোৱা এটা এজাহাৰ এটা পাইছোঁ আমি তাৰপিছতে আমি কেছটো ৰেজিষ্টাৰ কৰিলোঁ তাৰপিছত তদন্ত কৰি আমি গম পালোঁ যে খেৰণি বসবাস কৰা এজন জিতেন্দ্ৰ চৌহান আৰু তাৰ লগৰ কেইজনমান আছে ইহঁতে কৰা বুলি আমি গম পালোঁ তেতিয়া আমি জিতেন্দ্ৰ চৌহানক আমি এৰেষ্ট কৰিলোঁ তাৰপিছত আকৌ আৰু এজনক আনিলোঁ আমি সেই সংক্ৰান্তত দীপক ৰাম বুলি তো ইহঁতে ইনফ'ৰ্চেট কপলি ইনফ'টেক্স দোকানত বনাইছে বুলি কৈছে আৰু বৰ্তমান আমি কেইটামান মানুহ ছাছপেক্ট ধৰিবলগীয়া আছে আৰু কেছটো এইটো ৰেজিষ্টাৰ কৰা হৈছে আৰু আজি ফৰৱাৰ্ড কৰা হ'ব এই দুজনক আমি এতিয়া ইনিচিয়েল ষ্টেজত আছে ইমান কথা আমি ক'ব নোৱাৰোঁ কিন্তু এই যি দুজন ধৰিছোঁ ইহঁতৰ পৰা আমি গম পাইছোঁ যে ইহঁতে এটা জালি ফেক সিল বনাইছে দুটা এটা হৈছে ডিপুটি কমিশনাৰ ৱেষ্ট কাৰ্বি আংলঙৰ আৰু এটা খেৰণি PS থানা OCৰ সিল বনাইছে ইমানটো আমি গম পাইছোঁ
স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰত থকা উপায়ুক্তৰ চহী, চিল আৰু আৰক্ষীয়ে প্ৰদান কৰা নথি পত্ৰৰ চহী আৰু চিল সম্পূৰ্ণ জাল বুলি প্ৰমাণিত হয়। ইয়াৰ পিছতে এগৰাকী অতিৰিক্ত দণ্ডাধীশে হামৰেন আৰক্ষী থানাত সমগ্ৰ ঘটনা অৱগত কৰি এখন এজাহাৰ দাখিল কৰে। ইফালে আৰক্ষীয়ে উক্ত ঘটনাৰ সন্দৰ্ভত ক্ষিপ্ৰতাৰে তদন্ত কৰি এই জাল নথি প্ৰস্তুত কৰা চক্ৰটোৰ লগত জড়িত জিতেন্দ্ৰ চৌহান আৰু দীপক দাম নামৰ দুজন যুৱকক খেৰণী অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে। আনহাতে এই ঘটনাৰ সৈতে জড়িত কেইবাজনো পলাতক অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। গোথাটলাংছৰ পৰা জছন ইংঘে ৰিপৰ্ট, কাট নিউজ। বোকাজান বিধানসভা অন্তৰ্গত 22 নং সৰুপথাৰ পৰিষদ সমষ্টিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ পৰা 1 নম্বৰ পাকলাংছলৈ যোৱা পথৰ লগতে দলংখনৰ অৱস্থা হৈ পৰিছে অতি শোচনীয়। পাকলাংছ নৈৰ ওপৰত সজা জৰাজীৰ্ণ দলংখনেৰে অতি বিপদসংকুল অৱস্থাৰে পাৰাপাৰ কৰি আহিছে অন্য বিকল্প পথ নথকা কণ কণ ল'ৰা ছোৱালীৰ স্কুল যোৱাৰ পৰা বুঢ়া মেথা তথা গৰ্ভৱতী মহিলা তথা ৰোগীসকল। বাৰিষাৰ দিনত এই সীমাহীন দুৰ্ভোগত অতিষ্ঠ ৰাইজে স্বায়ত্ত পৰিষদ চৰকাৰলৈ বাট চাই ভাগৰি নিজভাৱে ল'লে পদক্ষেপ। ৰাইজে এইবাৰ হাতে হাতে দা, কুঠাৰ আৰু কোৰ লৈ ওলাই আহিল শোচনীয় পথ তথা দলং মেৰামতিৰ বাবে। ঘৰে প্ৰতি বৰঙণি তুলি সীমিত অৰ্থৰে প্ৰয়োজনীয় সামগ্ৰী কিনি আটায়ে নিজৰ গাঁৱলৈ যোৱা প্ৰধান পথ নিৰ্মাণত লাগিল গাঁৱৰ আদহীয়াৰ পৰা ডেকাসকলে মিলি। এয়া আপোনালোকে ভালদৰে মন কৰক, চাৰিওফালে বাৰিষাৰ বানেৰে জলমগ্ন অৱস্থা। কি ভয়াৱহ আৰু নৰক যন্ত্ৰণাৰে ৰাইজে এই দলঙেৰে প্ৰতিদিন যাতায়াত কৰি আহিছে অনুমান কৰক। এনে অৱস্থাৰ পৰা সাময়িক পৰিত্ৰাণ পাবলৈ ৰাইজে পাকলাংছলৈ যাব পৰা একমাত্ৰ এই ভগাচিকা দলং নিৰ্মাণ কৰিছে। সাংবাদিকৰ আগত ৰাইজে সদৰি কৰা মতে বিজেপিৰ নেতৃত্বাধীন পৰিৱৰ্তনকামী বিজেপি চৰকাৰে এই দলং তথা পথ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হ'ল বহুবাৰ, কিন্তু নিৰ্বাচন শেষ হৈ যোৱাৰ লগে লগে সকলোবোৰ প্ৰতিশ্ৰুতি শেষ হৈ যায়। আমি যে ল'ৰা ছোৱালী আপডাউন কৰি আহিছোঁ, কিন্তু কোনোৱে ৰাস্তা নবনায়। একো দলং বুলি নহয়, ভিতৰলৈকে চাওক, আপোনালোকে চাওক বা আহি আছে ৰাইজে চবেই গম পায়, কিন্তু কোনো EMO নাহে এতিয়ালৈকে, কোনো CMO নাই, না MLA আহিছে না একো নাই। MLA কৈছিলে যে কৈছোঁ যিটো দলংটো যিটো MLA কৈছিলে কিন্তু হয়, কিন্তু এতিয়ালৈকে যে কোনো নিৰ্মাণে কৰা নাই। আৰু আমি সাধাৰণ মানুহ আমি কি ক'ম আৰু, তাৰপিছত নিজে আমি ডনেশ্যন কৰি আমি নিজে কাম কৰি আছোঁ। হাজিৰাও আধাহে দিছে, হ'লেও মোৰ নিজৰ ৰাস্তা বোলে মোৰ নিজৰ কাম কৰি আছোঁ। তাৰপৰা সুবিধাটো নাই আৰু গাড়ী আছে, মটৰ চলি আছে, হ'লেবি অহা যোৱাহে 10ৰ পৰা আহিব। ৰাস্তাটো এইটোতো চিধা আছে, হ'লেবি তেৰা বেকা আহি থাকিব লাগিব। আনহাতে চৰকাৰে কথা ৰাখক বা নাৰাখকেই, কিন্তু ৰাইজে পাৰাপাৰ কৰিবই লাগিব এই ভগা দলঙেদি। সেয়ে এনে পদক্ষেপ গাঁওবাসীয়ে ল'বলগীয়া হৈছে বুলি ব্যক্ত কৰে। বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট, কাট নিউজ। এতিয়াও হাম কটা নাই 4 লেনযুক্ত পথ নিৰ্মাণৰ বাবদ ভূপতিসকলে পোৱা ক্ষতিপূৰণ প্ৰসংগক লৈ ডিমাপুৰ বাইপাছ 34 নং আৰু 39 নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ ধনচিৰিৰ নৱনিৰ্মিত ৰেলৱে জাংচনলৈ নিৰ্মাণ কৰা 4 লেনযুক্ত পথ নিৰ্মাণৰ বাবদ ভূমিৰ মালিকসকলে উপযুক্ত ক্ষতিপূৰণ পোৱাৰ বিপৰীতে 4 লেনযুক্ত পথ অহাৰ সন্দৰ্ভত আগতীয়া বাতৰি প্ৰাপ্ত একাংশ বিভাগীয় কৰ্মচাৰীকে ধৰি কাৰ্বি পৰিষদৰ সচিবালয়ৰ একাংশ নেতা আৰু বিষয়া আমোলাৰ পত্নী তথা পুত্ৰৰ নামেৰে ৰাতাৰাতি ভূমিৰ নথি পত্ৰ উলিয়াই ভূমিৰ মালিক হৈ পৰা সকলে এতিয়া লক্ষ কোটিৰ পৰিমাণৰ ক্ষতিপূৰণ পোৱাৰ আঁৰৰ ৰহস্য যেন দিনে দিনে অধিক গভীৰ হ'বলৈ ধৰি আছে। এই সন্দৰ্ভত প্ৰকৃত ৰহস্য ঘটনাৰ বাবে এদল সাংবাদিক দলে আজি দিনৰ ভাগত কাৰ্যালয়ৰ কাষ চাপে আৰু প্ৰকৃত ঘটনাৰ ৰাইজক অৱগত কৰাৰ উদ্দেশ্যে একাংশ কৰ্মচাৰীৰ সৈতে সোধা পোছা কৰিবলৈ প্ৰয়াস কৰে, যদিও এই সন্দৰ্ভত কোনোজনে মতামত ব্যক্ত কৰিবলৈ ৰাজি নহয়। বৰং এই সম্পৰ্কে কোনো এটা মন্তব্য দিয়াৰ পৰা বিৰত থকাৰ লগতে
এইদৰে সাংবাদিকৰ কেমেৰাৰ সন্মুখীন হ'বলৈকো নিজকে পৰাপক্ষত দূৰত্ব ৰখা পৰিলক্ষিত হৈছে। আনহাতে ক্ষতিপূৰণ পোৱা লোকসকলৰ নামৰ তালিকাৰ ভিতৰত নাম প্ৰকাশ পোৱা একাংশ কৰ্মচাৰীয়ে উক্ত খবৰটোৱে সমগ্ৰ জিলাত উমাল কৰি দিয়া ঘটনাৰ পিছৰে পৰা বাহিৰত বিভিন্ন কামৰ অজুহাতত কাৰ্যালয়ত উপস্থিত থকা পৰিলক্ষিত হোৱা নাই। আনহাতে এই সন্দৰ্ভত লক্ষণীয়ভাৱে শাসকীয় দলৰ অসন্তোষমূলক কাম কাজক লৈ সততে সৰব ভূমিকা পালন কৰা নেতা তথা সদ্য সমাপ্তি লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা JI কাথাৰৰ নিৰ্লিপ্ত ভূমিকাক লৈ আশ্চৰ্য প্ৰকাশ কৰিছে একাংশ সচেতন ৰাইজে। ঠিক একেদৰে বিভাগটোত একাংশ বিষয়া কৰ্মচাৰীৰ দ্বাৰা এনে বিষম কাণ্ড সংঘটিত হোৱা খবৰ পায়ো জিলাখনত গিজগিজাই থকা শ শ ছাত্ৰ সংগঠন সাহস বিৰোধী ৰাজনৈতিক দল সংগঠনৰ নীৰৱ ভূমিকাক দেখি অতি আচৰিত হৈছে চিন্তাশীল তথা সচেতন মহল। অৰুণ নেকথেৰ ৰিপৰ্ট কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Come live, come and test drive Nissan New Star India. Visit a nearest dealer at Dhanvi Motors. Authorized dealer of Nissan. 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Microactive, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XLDO special offers up to 2 lakh. Along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School, Lifu, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্জ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্জ জুচ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ বাতৰিৰ মজিয়ালৈ। পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছৰ চেকছো পাহাৰত সংঘটিত এক ভয়াৱহ দুৰ্ঘটনা। সোমবাৰে পুৱা সংঘটিত হৈছে এই দুৰ্ঘটনাত বিলাসী বাহনখনৰ 3 আৰোহী কথমপি প্ৰাণ ৰক্ষা। বৈঠালাংছৰ পৰা হোজাই অভিমুখী AS01 DZ0998 নম্বৰযুক্ত এইখন স্কৰ্পিঅ' বাহনখন চেকছো পাহাৰত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে দৌখাৱৈ। ইপিনে উক্ত দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা বিলাসী বাহনখনৰ আৰোহী ঠিকাদাৰ ৰতন শ্বাহ সহ গড়কাপ্তানি বিভাগৰ অভিযন্তা প্ৰভাস চক্ৰৱৰ্তী আৰু অভিজিত। উক্ত ঘটনাত সামান্য পৰিমাণে আহত তিনিওকে স্থানীয় ৰাইজে উদ্ধাৰ কৰি উপযুক্ত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে চিকিৎসালয়লৈ। বৈঠালাংছৰ পৰা জাছন ইংঘে ৰিপৰ্ট কাট নিউজ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ বাৰ্ষিক কৰ্ম আঁচনিৰ অন্তৰ্গত কৰ্মশালা নমাটি সমষ্টিৰ অন্তৰ্গত পাৰোখত সফলভাৱে অনুষ্ঠিত হৈ যায়। 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত এই কৰ্মশালাখনি 27 জুলাইত সফল সামৰণি পৰে।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা সংস্কৃতি আৰু সাহিত্য শাখাৰ উদ্যোগত আৰু নমাটি আঞ্চলিক শাখাৰ আতিথ্যত মহাপুৰুষ দুজনাৰ সৃষ্টিকলা সংস্কৃতিৰাজি সংৰক্ষণ একত্ৰীকৰণ আৰু পৰিশুদ্ধ ৰূপত প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যে অনুষ্ঠিত হৈ যোৱা সামৰণি অনুষ্ঠানৰ মুকলি সভাত সভাপতিত্ব কৰে জিলা সাহিত্য সভাৰ সভাপতি গোলাপ হাজৰিকা বাপে। মুখ্য অতিথি হিচাপে সভাত উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্বি আংলং জিলা শাখাৰ সভাপতি ভৱ ৰাজবংশী বাপে। সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে জিলা শাখাৰ উপদেষ্টা মদন বৰা, আঞ্চলিক শাখাৰ উপদেষ্টা ধৰ্মকান্ত তালুকদাৰ আৰু নৱপ্ৰভাত প্ৰাথমিক শাখাৰ সভাপতি অজিত ভূঞা বাপে। সভাৰ উদ্বোধনী বৰগীত পৰিৱেশন কৰে প্ৰশিক্ষাৰ্থীসকলে। ইয়াৰ পিছতে সভাখন উদ্বোধন কৰে জিলা শাখাৰ সম্পাদক বিমল বৰুৱা বাপে। উল্লেখ্য, সভাৰ মাজে মাজে প্ৰশিক্ষাৰ্থীসকলে বৰগীত, মাটি আখৰা আৰু দিহানাম পৰিৱেশন কৰে। পাৰখোৱাৰ পৰা নাৰায়ণ বৰুৱা, পাৰখোৱা। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। ধন্যবাদ।